ভৰ্তি কৰিছে কওঁগে ভণ্টি মানে অনামিকা মানুহবোৰ হ'বলৈ পাতি পিছে হাইকোৰ্ট আছে তই মোক সুধিছ যে কালি গধূলি তাৰ শ্বপিং কৰিবলৈ ওলাই গৈছিল কিন্তু তাৰ পাছত তাই ঘৰত ঘূৰি অহা নাই আৰু মই জানো তই কিবা এটা কৰিছ গতিকে সময় নষ্ট নকৰে ভালে ভালে কৈ যে তাই ক'ত আছে নহ'লে যদি এতিয়া অনুৰোধ কথা কৈ নিদিয়ে ইয়াত চালানি গোটেই কেইটা হাতী ভাঙি পেলাম পাইছো পাইছো ইয়াৰ লখিতপুৰ হিচাপ এটাও মিলাবলৈ আছে ময়ো বিচাৰো মোক এৰেষ্ট কৰাটো তেতিয়াই নিজাই মোৰ বিষয়ে গম পাব আৰু নিজাৰ আগত মুখ খুলিব লাগিলে মই কিন্তু কাকো একো দায় নেৰো কাৰণ মোৰ ভাইটি সীতাৰ জয় এতিয়া মোৰ লগত চলি আছে